নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাতাৰ বাহন শুকুলা বৰণৰ ৰাজহাঁহজনীৰ কথা ক'বলৈ লৈছোঁ। ৰাজহাঁহক সংস্কৃতত হংস বুলি কয়। এই হাঁহ বা হংসগৰাকী হ'ল শুকুলা বা বগা বৰণৰ। বগা বৰণৰ অৰ্থাৎ শুক্ল হংস হ'ল জ্ঞানৰ দেৱী সৰস্বতী মাতাৰ বাহন। সৰস্বতী মাতা হ'ল ভগৱানৰ কণ্ঠ অৰ্থাৎ স্বৰমণ্ডল আৰু জ্ঞান সত্তা। সমস্ত জ্ঞান আৰু বাণী প্ৰদত্ত গুণৰ প্ৰদায়িনী দেৱী সৰস্বতী মাতা। এই মহিমাময়ী বিদ্যাৰ দেৱী মাতা সৰস্বতী এই হংসগৰাকী বাহন হিচাপে গ্ৰহণ কৰিছে। এই কথা আচৰিত নহয়নে? এই ৰাজহাঁহ বা হংসগৰাকীৰ অদ্ভুত গুণৰ অধিকাৰী। শুকুলা বা বগা ৰঙে শুদ্ধতা, কোমলতা আৰু পবিত্ৰতা বুজায়। এই হংসগৰাকী অতি পবিত্ৰ শুদ্ধতাৰ প্ৰতীক। এই হংসৰ এটা বিশেষ গুণ আছে। হংস বা ৰাজহংসক যদি এটি পাত্ৰত গাখীৰ খাবলৈ দিয়া হয়, তেতিয়া সেই হংসই ঠোঁটটিৰে লৰাই লৰাই চেকি গাখীৰৰ সাৰভাগ গ্ৰহণ কৰে আৰু তাত থকা পানীভাগ এৰি দিয়ে। আমাৰ এই জগতখনতো এনে কোনো ব্যক্তি আছে যিসকলে সংসাৰ বা জগতত দেখি থকা আৰু পাই থকা সকলোখিনিৰ পৰা শোধন কৰি মাত্ৰ শুভ বা ভালখিনিহে গ্ৰহণ কৰে। তেনে ব্যক্তিসকলে বিভিন্ন পৰিৱেশ পৰিস্থিতি, বিভিন্ন সমূহ, বিভিন্ন স্থানত সন্মুখীন হোৱা, লাভ কৰা বহু বস্তু আৰু পৰিস্থিতিৰ জ্ঞান বুদ্ধিৰ পৰা মাত্ৰ সাৰ বা শুভ অংশহে গ্ৰহণ কৰে। এই মাত্ৰ শুভ বা সাৰভাগ গ্ৰহণ কৰিব পৰা ক্ষমতাসম্পন্ন গুণটোক হংস অৱস্থা বুলি কোৱা হয়। সাধাৰণতে সন্ত ভক্ত মহাপুৰুষসকলৰ মাজত এনে গুণসমূহ দেখা যায়। এই হংস অৱস্থা যেতিয়া অতি গাঢ় হৈ পৰে, তেতিয়া তাক পৰমহংস অৱস্থা বুলি কোৱা হয়। ই হ'ল ব্যক্তিৰ জ্ঞানৰ সৰ্বোচ্চ অৱস্থা। নিয়মিত যোগ, ধ্যান আৰু ভক্তিৰ অভ্যাসৰ দ্বাৰা এই অৱস্থা লাভ কৰিব পাৰি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মধুবাটিকা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। পৰৱৰ্তী ভিডিঅ'সমূহ সোনকালেই দেখিবলৈ পাব। ধন্যবাদ।